নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু বহু দিনৰ মূৰত আজি ভিডিঅ'খন বনালো আৰু ভিডিঅ'খন বনাৰ মাজত আৰু বৰ্তমান আছো মই পাহাৰত আৰু পাহাৰত খুবেই এটা নিজান ঠাই আৰু যিটো মোৰ নিজৰ তামোল গছ ৰোৱা আছিলে এই জোপা এই নিশ্চয় দেখা পালে না সেই জোপাখন ডাঙৰ হৈছে আৰু এই জোপা ইহিলাকত কটাকেটা মানে ডাঙৰে হ'ল হি তামোল পুলিখন বৰ্তমান প্ৰায় 4 বছৰ হৈছে আৰু সেইফালে হৈছে 2 বছৰ বা 1 বছৰ মানে 4 বছৰ একেলগে ৰৈছিলো মানে ঘটনাটো হৈছে মানে বহুত আনিছে নাহাৰ কাৰণে মৰি গৈছে আৰু বহুত টকা লছ হৈছে মোৰ মোটামুটি প্ৰায় 15,000 মান টকা বহুত লছ হৈছে তামোল গছ ৰোৱাৰ লগতে বুন চুন চুৰা চুৰি বহুত টোটেল খৰচ হৈছে প্ৰায় 50-60,000 টকা মানে বহুত খৰচ হ'ল আৰু ৰোৱাৰ পৰা খেৰাৰ পৰা আৰু লগতে এতিয়া বহুত দুখৰ খবৰ যে এফালৰ নিচিনা যাতে মোৰ সিফালৰ গিলা তামোল গিলা নহল আৰু গোটেইকেইটা মৰি গৈছে আৰু মৰাৰ ভাগত এটা দুটাহে বাচিছে এটা দুটাটো কাম নহব না আৰু হিয়াৰ কাৰণে মই তামোল পুলি গোটেইকেইটা প্ৰায় এটা তামোল পুলি প্ৰায় 15 টকা কিনি আৰু ৰুলো আৰু ৰুই বৰ্তমান কিছুমান বাচিছে কিছুমান বাচা নাই ইয়াৰ নিশ্চয় দেখা পালে সৰু হৈ আছে সেই জোপাখন আৰু সেই জোপাবিলাক ডাঙৰ নিশ্চয় দেখা পালে এনেকা হৈছে আৰু প্ৰায় তামোলৰ যি টকা খাবলৈ হলে প্ৰায় আৰু 4 বছৰ মান লাগিব প্ৰায় মানে 4 বছৰ হৈছে তো আৰু 4 বছৰ মান হলে 4 বা 3 বছৰ মান হলে মই অলপ মানে কিছু এটা টকা মানে পাম আৰু কিহে আৰু অলপ অপেক্ষা কৰিব লাগিব কিহে অপেক্ষা কৰাৰ ফলতহে মই টকাখিনি পাম মানে বহুতে তামোল গছ ৰুইছিলো 550 মান ৰুইছিলো আৰু লগতে এতিয়া প্ৰায় বেছি নাই চাগে 250 বা 300 ডাল মানহে আছে আৰু সেই 300 ডালটো একেলগে নফলে ন প্ৰায় মানে আকা বিচাকে ফলিব কি অলপমান পাম আৰু এয়া নিশ্চয় দেখা পায় তামোল গছখন কেনেকা হৈ আছে বৰ্তমান আৰু সেইগিলা বহুত ডাঙৰ হ'ল প্ৰায় মানে আৰু লাগিব 3 বছৰ হলে মানে পাম আৰু 3 বছৰ আকৌ মানে সম্পূৰ্ণ গোটেইকেইটা নাম লাহে পাম আৰু কি আপোনালোকৰ বহুত দিনৰ মাজত আজি ভিডিঅ'খন বনোৱাৰ কাৰণটো হৈছে অলপ প্ৰব্লেম দিছিলে ঘৰৰ সমস্যা আৰু লগতে অলপ কি নকম মানে বৰ্তমানতো ক'বলৈ গ'লে এই যে মানে খেতি বাতিৰ কাম মানে যিটো খেতি বাতিৰ খেতি বনাব লাগে কিন্তু অলপ সমস্যাৰ কাৰণে অলপ খেতি বনোৱা নাছিলো আৰু এতিয়া আহি আছে 15 আগষ্টত ভিডিঅ' পাই যাব আৰু লগতে আজি যিটো পাহাৰত আহিলো নিশ্চয় দেখা পালে ইমান ডাঙৰ হৈছে এতিয়া নিশ্চয় দেখা পালে আৰু পাম আৰু 3 বছৰ মান হলে নিশ্চয় টকা পাম তামোল গছৰ তেতিয়াহে মনখন শান্তি লাগিব আৰু তামোল গছৰ চাইডে যিটো আলি বুলি কয় যিটো কি বুলি কয় এইটো মানে সীমালি সেই সীমালিত মই ৰৈছো চিগুন গাছ ইয়াৰ নিশ্চয় দেখা পালে না চিগুন গাছ বহুত ডাঙৰ হ'ল বৰাই দুটা মানুহ প্ৰায় 10 ফুট মান হলে আৰু সেই 10 ফুট মানে প্ৰায় মোটামুটি প্ৰায় 20টা মান ৰুইছিলো 20টা মান ৰুৱাতে তাই প্ৰায় 15টা মান ভালকে উঠিছে আৰু 20 বেছি ৰুইছিলো চাগে এনেকা আৰু মোৰ তামোল গছ প্ৰায় চাবলৈ আহিব লগা হলে প্ৰায় মোটামুটি 7 কিলোমিটাৰ দূৰ আৰু 7 কিলোমিটাৰ দূৰত ইয়াৰ কাৰণে মই সদায় আহিব নোৱাৰো চাবলৈ আৰু লগতে ইখান যদি চুৰা খোপা কৰিব লগা হয় মই আহিব লগা হলে বহুত লেট হয় আৰু লগতে এতিয়া মানে বেলেগৰ হাজিৰা দি আছো গম পাইছে না হাজিৰা দি কেনেহে মানে চুৰা খোপা কৰিব লগা আৰু এইবাৰ চুৰাত আজিকালি মাইকী মানুহগুলি কিমান টকা লয় গম পাইছে না ল'ৰা মানুহ কিমান টকা লয় আমাৰ এতিয়া ল'ৰা মানুহৰ হাজিৰা হৈছে এক দিনত পাৱাৰ ডে প্ৰায় 400 টকা 450 টকাত প্ৰায় নকৰে মানে গম পাইছে না এইবিলাক গাড়ী ভাড়া উমুক তুমুক এনেকা খাওয়া খৰচ উমুক তুমুক বহুত খৰচ যায় আৰু ছোৱালীৰ মানুহ খৰচ হৈছে বৰ্তমান হাজিৰা হৈছে বৰ্তমান 250 টকা আৰু ইয়াৰে যদি আমি মাইকীটো লগাওঁ তেতিয়াহ'লে সেই 250 টকাই ল'ব চাগে আৰু লগতে এতিয়া গোটেইকেইটা মই কেনেকৈ কৰে মানে চুৰিবলৈ দিম মানে টিকা মানে এইখিনি মাটিত আপোনালোকে কিমান টকা ল'ব সেনেকা হিচাপতহে মই ডাইৰেক্ট টকাখিনি দি দিম আৰু সেই টকা এইখিনি মাটিত বৰ্তমান প্ৰায় 1 বিঘা 1.5 বিঘা মান আছে চাগে আৰু সেই 1.5 বিঘাত প্ৰায় টকা লয় বৰ্তমান 3,500 টকা 4,000 কিমান টকা লৈছে এইবাৰে আৰু এইবাবে কিমান টকা ল'ব এইবাৰ মই নাজানো বাৰু তেখেতে চাই কেনেহে মানে টকাখিনি ক'ব কিমান টকা ল'ব কিমান টকা নল'ব তাৰপিছত আৰু এটাই আপোনালোকে যে কৈছিলো যে গড়িটো প্ৰব্লেম আছিল এইটোই গছ আৰু সি গছজোপাৰ তলত যিটো তামোলখন ডাঙৰ হৈছে এখন সি গছজোপাখন মোক কাটি পেলাব লাগে কাটি পেলালেহে মোৰ তামোলখন ফুলিব এটাই সমস্যা এইখন কাটিলে মানে কেনে হৈ আছে সি কাটিলে মানে এই তামোল গছতে বুৰিব আৰু গাছখন নষ্ট হৈ যাব কাটিব আছিল আগতে মোৰ কিন্তু অলপ বহুত ভুল কাম কৰিছো মই আৰু এতিয়া কাটিব লগা হ'ব প্ৰায় কাটিম অলপ যেতিয়া ডিচেম্বৰ মাহ আহিলে গোটেইকেইটা কাটি পেলাব নোৱাৰিব কাটিলে গোটেই মৰিবই তামোল গছখন স্পট পাব
সিহে গোটেইকেইটা অলপ চাইড চাইডকে কাটি কেনে নিজে নিজে মৰি যাব এনেকৈ কৰি থ'ব লাগিব এটা উপায় নাই মোৰ বহুত টকা লছ হৈ যাব নহ'লে আৰু তো ৰাইজ আৰু এতিয়াতো বহুত দিনৰ মোৰ ভিডিঅ'খন বনালোঁ আৰু আপোনালোকে কৈ আছে চাগে বাবলুৰ চেনেলটো মৰিলে নেকি নে কি কয় বহুতে এনেকৈ কৈ আছে বাবলু তোৰ চেনেল ইউটিউব চেনেলখন কিয় মানে ভিডিঅ' চেনেল নবনা আৰু সিহে আজি ভিডিঅ'খন বনাই দিলোঁ কিবা এটা সৰু খৰা হ'লেও আপোনালোকে কিছু এইখিনি ভিডিঅ'ত কিছু এইটো নলেজ নাই চাগে আৰু আপোনালোকে বেয়া চেয়া নাপাব আৰু মোৰ চেনেল যদি নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু তেতিয়াহ'লেহে মোৰ মানে অলপ মানে মটিভেট আহে ইয়াৰ কাৰণে মই ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে আৰু আজিলৈ ভিডিঅ'খন বাই বাই নে কি কোৱা ৰাইজসকল আৰু নেক্সট ভিডিঅ'ত লগ পাম 15 আগষ্ট আহি আছে 15 আগষ্টত অলপ ভিডিঅ' চিডিঅ' বনাব চেষ্টা কৰিম আৰু এইখিনিয়ে বাই বাই জয় আই অসম